নমস্কাৰ বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ নাজিৰাটিং ডিগবৈ নাজিৰাটিং পৰ্যটন থলীত। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, চাই থাকিব। গোটেই মানুহ ইয়াত। এইটো আমাৰ অংকুৰদা। হাই, আমি বৰ্তমান ডিগবৈ নাজিৰাটিঙত উপস্থিত আছোঁ। পৰ্যটক গ্ৰন্থমেলাত আছোঁ। এজন আছে 1 তাৰিখৰ পৰাই উপস্থিত, 1 তাৰিখৰ পৰা মই উপস্থিত হৈ আছোঁ। চাই থাকক আপোনালোকে, বহুত মানুহ আছে। আৰু আমাৰ আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আহি আমাৰ মাজত উপস্থিত হৈছেহি। এতিয়া জুবিন দা উঠিব, অলপ পিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এই বন্ধুসকল চাওক, এইবিলাক গোটেই মানুহ পৰ্যটন নাজিৰাটিং পৰ্যটনস্থলী। এতিয়া সন্ধিয়া সময়, এই সন্ধিয়া সময়ত মানুহ গোটেই। এয়া স্বাগতম। এয়া চাই হওক, তামান মানুহ। এইখন তনুজ ইয়াত সোমাই আছে। ই তনুজ ডিগবৈ নাজিৰাটিং পৰ্যটক উৎসৱৰ মানুহ ভিৰ। বেছিকৈ কথা কৈ থাকিলে মানে বেয়া লাগে যে। গৈ আছোঁ। গাড়ী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাক চাবৰ কাৰণে বৰ্তমান আমি গেটৰ ভিতৰৰ পৰা সোমাই গৈছোঁ। এইবিলাক চাওক না, মানুহ গোটেই। ল'ৰাই চাবনে, ছোৱালীয়ে চাবনে, বুঢ়াই চাবনে, ডেকাই চাবনে, চাবনে। আয়ো হাঁহি গৈছে। এইফালে ফটো মাৰি আছে, এইফালে ৱাটাৰফল। হালিব নোৱাৰা মানুহ চা না, আমাৰ জুবিন দাক চাবৰ কাৰণে ইমান মানুহ। হালিব নোৱাৰা মানুহ। দ্বিতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ 2022 1 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। প্ৰতি বছৰ 1 জানুৱাৰীত ধুনীয়া ল'ৰাটো বিচাৰি আছোঁ, কোন দিকে এটা জাতি আৰু এখন সভুৰাৰে জুবিন দাক এয়া সম্বৰ্ধনা জনাইছে।
বাদ্যযন্ত্ৰী যিসকল শিল্পী আছে তেখেতসকলকো সম্বৰ্ধনা জনাব বিচাৰিছোঁ জুবিন দাৰ লগত দুগৰাকী সহযোগী শিল্পী আহিছে অৰুন্ধতী ভানুপ্ৰিয়া আৰু মেঘনা বৰপূজাৰী তেখেতসকলকো এয়া সম্বৰ্ধনা জনাইছে অৰুন্ধতী ভানুপ্ৰিয়া আৰু মেঘনা বৰপূজাৰী এতিয়া আমি জুবিন দাৰ লগত অহা যিসকল বাদ্যযন্ত্ৰী তেখেতসকলকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ মই নাম কৈ গৈছোঁ প্ৰিয়াংকু বৰদলৈ গীটাৰত দীপকেশ বৰগোহাঁই কীবোৰ্ডত শেখৰ গোস্বামী ড্ৰামত পাৰ্থ গোস্বামী ড্ৰামত ৰাজা বৰুৱা পাৰ্কাছন ঋষভ ভূঞা বেছ গীটাৰ অঞ্জন মেধি বাঁহী আৰু হিমন্ত শৰ্মা ছাউণ্ড ইঞ্জিনিয়াৰ তেখেতসকলকো আমি একোখনি মৰাণ গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ মই পুনৰবাৰ বাদ্যযন্ত্ৰী শিল্পীসকলৰ নাম ঘোষণা কৰিছোঁ গীটাৰত থকা প্ৰিয়াংকু বৰদলৈ কীবোৰ্ডত আছে দীপকেশ বৰগোহাঁই ড্ৰামত আছে শেখৰ গোস্বামী আৰু এজন শিল্পী পাৰ্থ গোস্বামী তেখেতৰ ড্ৰামত আছে ৰাজা বৰুৱা পাৰ্কাছনত আমাৰ ৰাজা দা আমি সকলোৱে চিনি পাওঁ বেছ গীটাৰত আছে ঋষভ ভূঞা বাঁহীত আছে অঞ্জন মেধি আৰু ছাউণ্ড ইঞ্জিনিয়াৰ হিমন্ত শৰ্মা তেখেতসকলকো আমাৰ ফালৰ পৰা সম্বৰ্ধনা তথা আদৰণি জনাইছোঁ গীতৰ অনুষ্ঠানৰ বাবে আমি মঞ্চত উপস্থিত হোৱা প্ৰতিজন শিল্পী ব্যক্তিক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোক এই মঞ্চ খালী কৰি দিয়ে জুবিন দাৰ গীতৰ অনুষ্ঠান আমি সকলোৱে উপভোগ কৰিম Well, that's a good work. Thank you. আৰু সবকে নৱবৰ্ষৰ বহুত 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 শুভকামনা নতুন বছৰটো 2022 বহুত বেলেগ হওক ভাল হওক সুন্দৰ হওক সবৰ কাৰণে থেংক ইউ মোৰ নতুন গান মনৰে কইনা Together, we